লাঠি চাৰ্জেৰে নহয় মৰমেৰে বুজাই ৰাইজৰ প্ৰিয় পাত্ৰ হৈ পৰিছে এগৰাকী আৰক্ষী বিষয়া। ৰাজ্যত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈ পৰিছে অসম আৰক্ষী। চৰকাৰী নীতি অমান্যকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বাধ্য হৈছে একাংশ আৰক্ষীয়ে। তেনে সময়তে মৰমেৰে বুজনি দি ৰাইজৰ প্ৰিয় পাত্ৰ হৈ পৰিছে এগৰাকী আৰক্ষী বিষয়া। বাক্সাৰ লাভদাংগুৰি উপ আৰক্ষী চকীৰ এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৈছে পলাশ প্ৰতিম গগৈ। দিনে নিশাই নিজ কৰ্তব্য সম্পাদন কৰাৰ সমান্তৰালভাৱে এইগৰাকী বিষয়াই ৰাইজক কোভিড পৰিস্থিতি সম্পৰ্কে বুজনি দিয়াৰ উপৰিও বিতৰণ কৰি আহিছে মাস্ক, যাৰ ফলস্বৰূপে ৰাইজেও চৰকাৰী নীতিক পূৰ্ণ সমৰ্থন জনাইছে আৰু শলাগ লৈছে আৰক্ষী বিষয়াগৰাকীক। এই আৰক্ষীৰ জনসেৱাৰ্থে জনহিতাৰ্থে বাণীক যেন প্ৰকৃত অৰ্থত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে এইগৰাকী আৰক্ষী বিষয়াই, যাৰ বাবে বৰ্তমান উক্ত অঞ্চলটোত প্ৰশংসিত হোৱাৰ লগতে ৰাইজৰ চৰ্চাৰ বিষয় হৈ পৰিছে আৰক্ষী বিষয়াগৰাকী। আপোনালোকৰ নিউজত পাই আমি নথৈ আনন্দিত। বৰ্তমান মহামাৰী যি কৰোণা দ্ৰুতগতিত বৃদ্ধি হৈছে, এই বৃদ্ধিৰ সংক্ৰান্তত চৰকাৰে যিটো নিয়ম নীতি নিৰ্দেশ দিছে, সেই নিৰ্দেশ অনুযায়ী আমাৰ লাভদাংগুৰি প্ৰশাসনৰ মাননীয় পলাশ প্ৰতিম গগৈৰ জৰিয়তে খাইবিনি মৌজাত এনে সুন্দৰভাৱে তেওঁ মাইকেদি সজাগতা কৰি আছে। তাৰপিছত চকবিলাকত যাই ৰাইজৰ আগত সজাগতা কৰি আছে যে আপোনালোকে ঠিক নিয়ম নীতিভাৱে বন্ধবিলাক পালন কৰক। 11টা বজাত 2টা বজাত যিটো হৈছে এই নিয়ম নীতি যথেষ্ট কষ্ট কৰিছে আৰু তেওঁলোকৰ লগত প্ৰশাসনৰ লগত আমিও সহায় সহযোগ আগবাঢ়িছোঁ। আৰু তেওঁ লাভদাংগুৰি প্ৰশাসনে গোটেই খাইবিনি মৌজাটো অনাগতিত সদায় ঘূৰি আছে ৰাইজক সজাগতাত। গাঁও অঞ্চলত হওক, বজাৰ চক সুন্দৰভাৱে নিয়ম নীতিভাৱে বন্ধ চলিছে আৰু ইয়াত কোনো অসুবিধা পোৱা নাই। আৰু যদি কিবা ৰাইজৰ সহায় সহযোগ বা কিবা যোগাযোগ কৰিব পাৰিছে বা তেনেকুৱা কিবা আছে, আমাৰ প্ৰশাসনৰ তৰফৰ পৰা যে অনুৰোধ কৰিছে আপোনালোকে তৎকালীনভাৱে আমাক জনাব। গতিকে তাৰ কাৰণে আমি লাভদাংগুৰি প্ৰশাসনৰ সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়াক আমি খাইবিনি মৌজাৰ পৰা ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁ ইমান কষ্ট কৰিছে, দিনে নিশাই গোটেই বন্ধটো ধুনীয়াকৈ বন্ধ পালন কৰিছে আৰু ৰাইজক সজাগতা কৰি আছে। আৰু আমি ৰাইজকো ইয়াৰ দ্বাৰাই অনুৰোধ জনাইছোঁ যে যিটো কৰোণাৰ যি মহামাৰীৰ যি দুৰ্যোগৰ উৎপাদন হৈছে, ৰাইজে যদি সজাগতা নহয়, ৰাইজে যদি নিয়ম নীতিখিনি পালন নকৰে, হয়তো আমাৰ ভৱিষ্যত আৰু বেয়া হ'ব পাৰে। কাৰণ লকডাউন যিহেতু ভাবি আছে আৰু এনেকৈ যদি সম্পূৰ্ণভাৱে লকডাউন হয়, আমাৰ গৰীববাসী দুখীয়া মানুহৰ গাঁও অঞ্চলত বিশেষকৈ খুব ক্ষতি হ'ব। সেইকাৰণে আমি প্ৰশাসনৰ লগত আৰু প্ৰশাসনে আমাক খুব সুন্দৰভাৱে এইটো সজাগতা কৰি আছে, মাইকেদিও প্ৰশাসন কৰিছে। এইখিনিৰ কাৰণে আমি প্ৰশাসনক আৰু গোটেই ৰাইজক আমি সজাগতা হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। লাভদাংগুৰি আৰক্ষীৰ যিটো ভূমিকা, আমি খাইবিনি ৰাইজ হিচাপে যথেষ্ট আনন্দিত। আৰু ইয়াতকৈ আৰু কঠোৰ ব্যৱস্থা লওক, প্ৰশাসনক মই এইটোৱে আপত্তি কৰিছোঁ। পুলিচ আহিলে মাস্ক পিন্ধে, মাস্ক পুলিচবিলাক কিন্তু কৰোণা নহয় জানে। পুলিচে আমাৰ দেশৰ কাৰণে আজি দিনে ৰাতিয়ে খাটি আছে, ফ্ৰণ্টলাইন কৰি বুলি আজি তেওঁলোকক অভিহিত কৰিছে। গতিকে তেওঁৰ লগত ভয় কৰিব লাগিব, নিজে মাস্ক পিন্ধিব, সেনেকৈ ব্যৱহাৰ কৰিব, দূৰত্ব মেইনটেইন কৰিব, একো অসুবিধা। কিন্তু আজিৰ ৰাইজে যিটো দেখা পাইছোঁ, পুলিচ প্ৰশাসন আহিছে, পটাপট মাস্ক পিন্ধিছে, পুলিচ গুচি গ'ল, পেলাই দিছে। গতিকে মই এতিয়া পুলিচক কোভিড বুলি মই ক'ব বিচাৰিছোঁ। আজি ৰাইজে যিটো কৰি আছে, পুলিচকে কোভিড বনোৱাইছে। ঠিক এনেকৈ নহয়, নিজে নিজে বুজিব লাগে মই কেনেকৈ ছেফটিত থাকিব পাৰোঁ, এইটো মোৰ কথা। কিন্তু আনে মাস্ক পিন্ধা নাই, ময়ো নিপিন্ধোঁ, এনেকুৱা হ'লে বেমাৰটো আমাৰ কাৰণে মহান গতিকে ভাবি ধাৰণ কৰিব। এতিয়ালৈকে আমি বৰ্তমান ভালেই আছোঁ, যাতে এই অৱস্থাটো আমাৰ বাহাল থাকে আৰু সম্পূৰ্ণ লকডাউন যাতে আমাৰ এৰিয়াত নাহে, সেইটো আমাক লাগে। প্ৰশাসনে যিটো দেখিছোঁ আজি ইয়াতো কৰিছে, যোনে মাস্ক পিন্ধা নাই এতিয়াও কঠোৰ হোৱা নাই, মাস্ক বিতৰণ কৰিছে, তেওঁলোকে জনাই দিছে মাস্ক পিন্ধিব। যদি মাস্ক নিপিন্ধা ইয়াৰ পিছত পাওঁ, তেনেকৈ কঠোৰ হোৱা নাই এনেকৈ জনাই দিছে। আৰু তেওঁলোকৰ খুবেই আনন্দিত। আকৌ লাগি যাওক, আমাক বচাওক, তেওঁলোক নহ'লে আমাৰ নিস্তাৰ নাই।